Assalamu alaikum wa rahmatullahi wa barakatuh wa maghfiratuh. Alhamdulillah, আশা কৰোঁ সকলোৰে ভাল। মহান আল্লাহ তাআলাই মোক ভালে ৰাখিছে। আজি মই আপোনালোকৰ আগত ইছলামিক আছামিজ নোট চেনেলৰ অন্যতম ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে হাদিছ শুনি বহুত আনন্দ আৰু লাভৱান হ'ব বুলি। তেন্তে আহক এই হাদিছটো আমি শুনো। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু পৰা বৰ্ণিত আছে যে হুজুৰ কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, মিন হুসনি ইসলামিল মারই তারকুহু মা লা ইয়ানিহি আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম। অৰ্থ, আমাৰ প্ৰিয় নবী হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, মানুহৰ ইছলামৰ সৌন্দৰ্য আৰু গুণ এই যে তেওঁ অনৰ্থক কথা বতৰা আৰু অহেতুক কাম কাজৰ পৰা পৰিত্যাগ কৰে যেন। আমাৰ নবী হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই হাদিছ শৰীফ কোৱাৰ অৰ্থ এই যে আমি প্ৰয়োজন নোহোৱাকৈ কোনো কথা ক'ব নালাগে। অপ্ৰয়োজনীয়তা হিচাপত আমি কোনো কথাই ক'ব নালাগে। আমি সদায় চেষ্টা কৰিব লাগে যে এটা হিচাপত এটা প্ৰয়োজনীয়তা আমি কথা ক'ব লাগে। কাৰণ অসমীয়া এষাৰ কথা আছে, কথাতে বতা পায়, কথাতে গতা খায়। কাৰণ আমি নিজৰ কথাৰ দ্বাৰা, নিজৰ জিভাৰ দ্বাৰা আমি যেনে কেতিয়াও আমি বিপদত পৰিব নালাগে। সেইকাৰণে আমি অহেতুক কথা বতৰাৰ পৰা আমি সদায় বাচি থাকিব লাগে। আৰু এটা নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে যে অনৰ্থক কাম বতৰা অৰ্থাৎ অহেতুক যিমানখিনি কাম বতৰা আছে সেই কাম বতৰাখিনি আমি পৰিত্যাগ কৰিব লাগে। প্ৰয়োজন নোহোৱাকৈ কোনো কাম কৰিব নালাগে। যি কামে আমাক কোনো ফাইদা নিদিয়ে, যি কামে কোনো ইছলামৰ ফাইদা নিদিয়ে, যি কাম কোনো দিনৰ ফাইদা নিদিয়ে, সেই কামৰ পৰা আমি আঁতৰি থকাই আমাৰ কাৰণে বেহতৰ। আমি সকলোৱে চেষ্টা কৰিম ইনশাআল্লাহ তাআলা আমি যে অহেতুক কাম কাজ আৰু অনৰ্থক কথা বতৰাৰ পৰা আমি যাতে সকলোৱে বাচি থাকিম।